বহুত হেঁচা থাকে। আজি আমি এটা ফল পালোঁ। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম, 5,500 নিযুক্তি হ'ব, 4,000ও হ'ব, আৰু NIOSৰ ভিতৰতো যদি কোনোবা পাবলগীয়া আছে তেওঁলোককো দিয়ক। আমি কাৰো বেয়া চিন্তা নকৰোঁ, সকলোৱে চাকৰি পাওক। কিন্তু কোনো অসমীয়াই কোনো অসমীয়াৰ চাকৰি ৰখাব নালাগে, মই সেইটো বুজি পাওঁ। কোৰ্ট কাছাৰীত যোৱা মানে এজন অসমীয়াই আনজনৰ চাকৰি ৰখাই দিয়ে, বঙহে বঙহৰ মাংস খোৱা ধৰণে হয়। সেইকাৰণে মই কওঁ যে কোৰ্টত যাব নালাগে, কিবা আছে মোৰ ওচৰত ৰাস্তা একেলগে বহি উলিয়াম। কিন্তু কোৰ্ট কাছাৰী কৰি ইজনে সিজনৰ ৰাস্তা বন্ধ কৰি লাভ নাই। আৰু তেনেকৈ আজি আমি আগবাঢ়ি গ'লোঁ। এটাই অনুৰোধ কৰিম, শিক্ষামন্ত্ৰী এতিয়া ইলেকশ্যনত যাব, ইলেকশ্যন উঠিব লাগিব। এইকেইটা দিন আৰু